নমস্কাৰ ভাবিছে চাগে আপোনালোকে কিয় ইমান দিন ভিডিঅ' দিয়া নাই কিছুমান অসুবিধাৰ বাবে ভিডিঅ' দিব পৰা নাই সেইটো কাৰণে এইটো পুৰণা ভিডিঅ' পুৰণা মানে কি দেৱালীৰ আগদিনাখনৰ ভিডিঅ' তাকে আপোনালোকলৈ বহুত দিনৰ মূৰত আগবঢ়ালোঁ আশা কৰোঁ চাই ভাল পাব আৰু আগৰ ভিডিঅ'সমূহৰ দৰে মৰম দিব শেষলৈকে চাব একেবাৰে সৰু এটা ভিডিঅ' নমস্কাৰ আকৌ এবাৰ মই মৌচুমীয়ে স্বাগতম জনাইছোঁ মৌচুমী ভ্লগছ এণ্ড কিটচেনৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ চাই ভাল পাব আৰু শেষলৈকে চাব আকৌ বহুত দিনৰ মূৰত নতুন এটা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱাই স্কুললৈ গ'লেই ছোৱালী আশা কৰোঁ সকলো আপোনালোক ভালে আছে আমিও ভালে আছোঁ স্কুললৈ পঠিয়াই লৈছোঁ আগত তাৰপিছতহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ নহ'লে নোৱাৰিয়ে যে এতিয়া খানা পিনা ৰেডি কৰিব লাগে ৰ'দ দিছে খানা পিনা ৰেডি কৰিব লাগে আমিও চাহ তাহ খালোঁ মানুহজনে চাহ খালে মই গৰম পানী খালোঁ ৰাতিপুৱাই চাহ খাবলৈ মন নাযায় সেইকাৰণে খাই কৰি আজৰি হ'লোঁ এতিয়া ভাত পানী ৰান্ধিম আপোনালোককো কি পাৰোঁ দেখাই যাম দিনটো আৰু চাব সৰুকৈ এটা ভিডিঅ' এতিয়া একেবাৰে পাকঘৰত ৰন্ধা বঢ়া লাগিলোঁ এইফালে কেৰাহী পাতি পিঁয়াজ ভাজি আছোঁ আৰু এইফালে মাছ ফ্ৰাই কৰি আছোঁ দুফালে কৰি আছোঁ আচলতে আৰু এইফালে এয়া ডাংমাহ আলু ভাজিছোঁ চিম্পুলকৈ একেবাৰে সহজকৈ আজি চিম্পুলকৈ সাধাৰণ থালি এখন বনাওঁ বুলি ভাবিলোঁ আৰু সদায় সকলোৱে ভাজি থাকে তথাপিও মই দেখুৱাই আছোঁ যিহেতুকে ব্লগ ভিডিঅ' সেইটো কাৰণে সকলোখিনি অলপ অলপ দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াতে মাছখিনি ফ্ৰাই কৰি উঠাই লৈ একেখিনি তেলতে মই পাঁচফোৰণ কেইটামান ফুটাই লৈ পিঁয়াজখিনি ভাজি লৈছোঁ আৰু ইয়াতে দিম মই বিলাহী দি ভাজি ল'ম একেবাৰে চিম্পুল হয় ডেইলি মানেকৈ যেনেকৈ বনোৱা হয় তেনেকৈ বনাইছোঁ ইয়াতে জোখমতে নিমখ হালধি দি বিলাহীখিনি গলি যোৱালৈকে ভালকৈ ভাজি ল'ম এইফালে ডাংমাহ আলু ভাজিও হৈয়ে গ'ল প্ৰায় ধুনীয়াকৈ এইখিনি মই গেছটো অফ কৰি থ'ম আৰু ডাংমাহটো একেবাৰে সিজি গ'লেও অকণমান বেয়া লাগে নিজৰ পচন্দ অনুসৰি মোৰ কিন্তু বেয়া লাগে আৰু এইফালে চাওক মই মাছখিনি দি বিলাহীখিনি গলাৰ পিছত মাছখিনি দি ভাজিছিলোঁ প্ৰায় হৈ গ'ল পানীও দিলোঁ আৰু এয়া অকণমানহে দেখাই দিছোঁ আপোনালোকক সম্পূৰ্ণকৈ দেখুওৱা নাই সকলোৱে যিহেতুকে জানেই আৰু এয়া প্ৰায়খিনিয়ে হৈ গৈছেগৈ শুকাই যিমানখিনি জোল ৰাখিব বিচাৰিছোঁ সিমানখিনিয়ে ৰাখিছোঁ আৰু এতিয়া ইয়াতে ধনিয়া কাটি দিম এতিয়া যিহেতু ধনিয়াৰ ছিজন মাছ আৰু বিলাহীৰ লগত ধনিয়া আৰু যিকোনো শাকৰ লগতে ধনিয়া দিলে খাই ভালেই লাগে মই খুব ভাল পাওঁ সেইকাৰণে সকলোতে ধনিয়াই দি দিওঁ এইফালে ৰেডি হৈ গ'ল এয়া গোটেইখিনি ৰেডি হৈ গ'ল আৰু ইয়াতে মাছ বনালোঁ দেখিলে আৰু এইফালে ভাত আৰু ডাংমাহ আলু ভাজি আৰু এয়া দেখিছে এয়া মূলা হয় বইল কৰি দিছোঁ কুমলীয়া হৈ আছে যিহেতুকে খাবলৈ ভালেই হৈ আছে এতিয়া সেইকাৰণে বইল কৰি দিলোঁ এইফালে তিতা ভেকুৰী আচাৰ চিম্পুলকৈ আজি শনিবাৰ ফুৰিবলৈ যাবলৈ ওলাইছোঁ আমি দুজনী বাৰু দেউতাক থাকিব ঘৰত আমাক থৈ আহিবলৈ ওলাইছে দাদাহঁতৰ ঘৰত ঘৰলৈ যা চাইনি খেলিবলৈ পোৱা নাই দুইজনীয়ে ভনীয়েকৰ লগত সেইকাৰণে খেলিবলৈ যায় কাইলৈ দেওবাৰ সোনকালে গুচি আহিম দেৱালী যে আজি যাওঁ বুলি ভাবিছোঁ বহুত দিন থকাকৈ যোৱাই নাই এনেই অহা যোৱা হৈ আছে কিন্তু থাকিবলৈ যোৱা নাই খেলিবলৈ অকণমান সময়ো লাগে সিহঁতক লগ খালে পটককৈ এৰিবলৈও নিবিচাৰে সেইকাৰণে এতিয়া সন্ধিয়াৰ পৰা অকণমান খেলিব আৰু কিমান খেলে আৰু আমাৰো অকণমান যোৱা হ'ব ফুৰি অহা হ'ব দেউতাক বাৰু গুচি আহিব আমি দুজনী থাকিম ভিডিঅ' চাগে বনাবগৈ নোৱাৰিম সেইফালে চাওঁ মাকো কৰিলে মোৰ চেনেল থাকি আহিলে চব ক'ব পাৰি ভিডিঅ'ত এইবোৰ মাকচ চব ক'ব পাৰি বাই বাই আমি 10 দিন মূৰত চাইনিখন ওলাইছোঁ
দিনতে টুপি চুপি পিন্ধাই লৈছোঁ বতাহত চি 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 ধূলি কেলে চুইছা এয়া আমি দিনতে আহি পালোহি তাৰ পাছত এয়া সন্ধিয়া দেখিছেনে দুইজনীয়ে খুব ধেমালি কৰিছে মই আগতেই কৈছোঁ প্ৰথমতে দেৱালীৰ আগদিনাখনৰ ভিডিঅ' হয় এইটো আগদিনাখনে গৈছোঁ যিহেতুকে বৰ্তাকে টাউনৰ পৰা দেৱালী বুলি কিবা কিবি আনিলে আৰু এয়া চাওক ধেমালি এনেকৈ পাৰ কৰিলোঁ আৰু সিমানেই দেখুৱালোঁ এইকণো ৰেকৰ্ড কৰি ৰাখিছিলোঁ ইয়াতে দেখাই দিলোঁ আপোনালোকক ইমান পোহৰ নহয় বাৰু অকণমান আন্ধাৰ তথাপিও চাই ভাল পাব বুলি আশা কৰিছোঁ